So hey guys, welcome back to my YouTube channel vlog with to guys আজি Sunday আৰু ভাবিলো Sunday কোবাত যাও মানে আজি নিজৰ বাইক লৈ নাযাও হেলমেট হেলমেট লৈছো আৰু আজি মানে মাধুৰ্য বাইকত যাম যেটো মোৰ কোনো মানে মটো ব্লগিং সেটআপ তেনেকুৱা নাই যে হেকাৰণে তাৰ লগতে যাম বাইকত উঠি আৰু মই ব্লগ বনাই যাম তো কোড গৈছো ইতিমধ্যে তো আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি তো গমেই পাই গ'ল তো বলক আৰু কোন যাব আপোনালোকক দেখাই আছো এতিয়া মই ঘৰৰ পৰা বৰ্তমান লাই আহিলো আৰু এতিয়া বিলছত যাওঁ বিলছতে মোৰ লগৰখিনি ৰখি আছে তো তাতে উঠিম আৰু বাইকত উঠিম তো কি বাইক যাব সকলোবোৰ দেখাই আছো আৰু কোন যাব সকলোবোৰ দেখাই আছো তো ভিডিওটো আপোনালোকে সকলোকে চাই থাকক ফাইনালি সব ৰেডি হৈ গ'ল এফালে যদু ৰাজদীপ আকাশ নলেজ এফালে এক্সপালছ আছে এফালে এক্সপালছ এখন 160N 200NS তাৰপৰা 125 আছে এই পাৰ্থ কিবা এটা কৈ দিয়া আসলে তো দুটা পাৰ্থ আছে বলে তিনটা পাৰ্থ হয় দুটা পাৰ্থ সো গাইস ফাইনালি ওলাই দিও আৰু ইয়াৰ পৰা আজি এক্সপালছ লৈ যাম মই এফালে মাধুৰ্য এক্সপালছ গোটেই ব্লেক হৈ আছে সেফালে ফাইনালি লাইন আপ ইয়াতে তেল চেল ভৰাইলো ফিল আপ কৰি ললো ইপিনে যদু আছে আৰু প্ৰণৱ তো তেল চেল ভৰাইলো ইপিনে 3-4 ঘাট হৈ গ'ল তেল তো গাইস যাওঁ ফাইনালি ভিডিওটো চাই থাকিব আৰু ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो गरीब पास नहीं हम गरीब बात में फिर भी जी चारी है अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा It was at this moment that he knew he fucked up. সো গাইস এফালে ফাইনালি পালোহি আৰু এফালে এক্সপালছ আছে হেতি আছে মানে কথাটো নকল আমাৰ লগত আহিছিলে বহুত মানে এইখিনিতে পুলিচৰ চেকিং বহি আছে আমি যেন তেনে বাছি আহিলো আৰু এতিয়া আমাৰ লগৰ এটাই 500 টকা ফাইন কটা আছে লাইসেন্সৰ আৰু বাকি কিটা ঘুৰি গুছি গলকে তো কি হয় আপোনালোকে ভিডিওটো চাই থাকক আমাৰ এটো হেন পোৱালি লাইসেন্স আছে আমি বিশ্বাস কৰে নকৰে পুলিচে কৈছে বোলে ও ভাইটি তো লাইসেন্স আছে নে কি কৈছে আছে ছাৰ বোলে মই একো নাই লাইসেন্সটো থাকিবই হৈছে গাইস আমাৰ লগৰকেইটাই এয়া ফাইন চেন ভৰি আহিছে পুলিচৰ পৰা কৈ দিয়া কেলে ফাইন ভৰিলা 30 টকা টিকেটটো কাটাচোন দে মই লৈছো টিকেট কাটিছে এইটো আছে এতিয়া মই এক্সপালছ চলাম মই নাম্বাৰটো ককে যা সো গাইস এটো ফাইনালি প্ৰথমটো ৱাটাৰ ক্ৰসিং ও লাহে লাহে এৰি দিয়া আৰু So guys, finally আমি কাকচাং পালো আৰু আপোনালোকে ওয়াটাৰ ক্ৰসিং সুসিংটো দেখিলে এয়াৰে চশমাটো মোৰ দিয়া দিয়া कैसे कैसे लोग रहते हैं यार यहाँ पर So guys, finally কাকচাং পালো আৰু এফালে বাইক সাইক পাৰ্কিং কৰি ললো আৰু এফালে সুশাংক আছে পাৰ্থ আছে প্ৰণৱ আছে প্ৰণৱ কি মাথাটো কি হৈছে ঘূৰাইছে নেকি মাথা ঘূৰাইছে তো গাইস বলক হেৰি গল যাওঁ হা সো এতিয়া আমি গৈ থাকো আৰু লাহে দিয়ে এফালে প্ৰাঞ্জল দা পাৰ্থ দা মোৰ ভুল হৈ যায় মানে তো গাইস আৰু ই আগৰ ব্লগত কৈছে হি 500 বহিছে লাইসেন্সৰ কাৰণে অবে আৰু এফালে সব ডিউক 390 TN বাহিৰৰ নাম্বাৰ বাহিৰৰ পাইছে গাড়ী ভুল হৈ গৈছে ভুল হৈ গৈছে So guys, সেবেলা পুরা ফাটি গৈছে মানে আধাটোতো বাইক লৈ আহিলো তেও পুরা ফাটি গৈছে বহুত ভাগ লাগিছে
ধোৱা ব্ৰাছ হৈ গৈছে আহিছিলে আমাৰ প্ৰায় 10টামান 12টামান হ'ব আহিছিলে 12টা আৰু এতিয়া আছোঁ আমি কেইটা 6 7টা আছোঁ 7টাহে আছোঁ মানে তো গাইজ এয়াই আৰু দে আৰু So guys, ৰবা মই কৈ লওঁ ফাইনেলি চক ক'ত আহি গ'লো মাই গড ৱাও So guys, finally নামিলো আৰু This is life. Hey, কেৰা হইলা 500 টকা লাইসেন্স কাৰণে ফাইন বৈ আহিছে তেও আহিছে লৰা জোছ চব ফুল মানুহ আৰু দেওবাৰে ফুল এনজয় কৰি আছে চবেই ইয়াতে মানে আজি ইয়াতে চবেই ফুল এনজয় কৰিছে আৰু ফুল পিচ লাইফ ফাইনেলি পালা নহয় নাই তো গাইজ ফাইনেলি ইয়াৰ পৰা ওলাই দিওঁ আৰু তো মানে আগত ফটোশ্বুট মাৰোঁগৈ তো ফটোখিনি ইনষ্টাগ্ৰামত পাই যাব তো বলক পঢ়ি ল'লা পালে পালে So guys, এতিয়া মানে ভিডিঅ' নকৰিলোঁ কাৰণ মোৰ বেটেৰীটো বহুত বহি গ'ল আৰু চাৰ্জাৰ নাই অনা আৰু পাৱাৰ বেংকো নাই সেইকাৰণে চাৰ্জ নকৰোঁ আৰু ভিডিঅ'টো এইখিনি সামৰি মাৰি দিওঁ আৰু এতিয়া কি ধুনীয়া এটা জেগাত ৰখিছোঁ চক না ভিউটো চক চাৰিওফালে চক ফুল কি ধুনীয়া জেগাত ৰখিছোঁ তো গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নপৰিব আৰু ইনষ্টাগ্ৰামৰ লিংকটো আছে তলতে গৈ ফ'ল' এটা মাৰি দিব তো বাই বাই তো এইফালে সকলোবোৰ আছে আৰু ভিডিঅ'টো ইমানেই আজি